হেল্ল' এভৰিৱান, আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এখন ফেব্ৰিক কৰা বেড কভাৰখন সম্পূৰ্ণকৈ দেখাম বাৰু মই। কিন্তু তাৰ আগতে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। মই এনেকুৱা ভিডিঅ'বোৰ প্ৰায় দি থাকোঁ। এতিয়া আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইপাহ হৈছে ফুলপাহ। আপোনালোকে যদি বনাই এনেকৈ মানে বেড কভাৰ বুলি কথা নাই, চোফা ছেট হওক বা অন্য কিবা হওক বনাব পাৰিব। তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ ল'ব। একেবাৰে চিম্পুল, অতি সহজতে আৰু খুব কম সময়তে হয়। গতিকে এইপাহ হ'ল ফুলপাহ। ইয়াতে এইটো মই ৰেড কালাৰ কৰিছোঁ, এয়া ৰেড কালাৰ কৰিছোঁ। তাৰপিছত মই এয়া মিডিলত দিছোঁ এইটো য়েল্ল' কালাৰ। তাৰপিছত আউটলাইন মাৰিছোঁ ব্লেক কালাৰেৰে, এয়া ধৰিব পাৰিছে আপোনালোকে। আৰু ইয়াতে হৈছে পাতততো এনেও সেউজীয়া কালাৰেই হয়, এয়া সেউজীয়া কালাৰ, আৰু এয়া এইটো ব্লেক কালাৰ। এনেকৈ আউটলাইন মাৰিছোঁ আৰু ইয়াতো হৈছে ব্লেক কালাৰ, মাজত এনেকৈ দি দিছোঁ। আৰু মই মানে ফুলটো যাতে আৰু অকণ ইনহেঞ্চ হয় আৰু ভাল দেখা যায় তাৰে কাৰণে এই য়েল্ল' কালাৰটোৱে শ্বেডিং কৰি দি দিছোঁ মই। এয়া আপোনালোকে ধৰিব পাৰিছেনে? এয়া আপোনালোকে শ্বেডিং কৰাতে এটা কথা মন কৰিব যে ব্ৰাছডালত অকণ কালাৰ ল'ব। বেছিকৈ কালাৰ ল'লে মানে ইয়াতে ৰখি ৰখি যায় কালাৰবোৰ, দেখাত ইমান ভাল নহয়। অকণ কালাৰ ল'ব, লৈ কিনে এনেকৈ আচনাৰ দৰে টানি জাষ্ট এনে লাহে লাহে টানি দিব। তেতিয়া বহুত বেছি ভাল লাগে ফুলপাহ, বহুতেই ভাল লগা হয়। ট্ৰাই কৰিব পাৰে আপোনালোকে। ইয়াৰ পিছত মই বিচনা চাদৰখনৰ ছাইডত এনেকৈ দিছোঁ, মানে এইপাহ ফুলকেই পাতবিলাক দিয়া নাই, অকল ফুলপাহ দিছোঁ, এনেকৈ দিছোঁ। অতি সহজতে হৈ গৈছে, এয়া দেখিব পাৰিছে আপোনালোকে। এতিয়া আহক সম্পূৰ্ণ লুকটো এবাৰ চাই লওঁ। এয়া হৈছে বিচনা চাদৰখনৰ সম্পূৰ্ণ লুকটো। দেখাত কেনেকুৱা হৈছে জনাবচোন। আৰু এয়া মই দেখুৱাই আছোঁ আপোনালোকক, মানে এনেকৈ দিছোঁ এইপাহ ফুল আৰু এইপাহ ফুল, মানে সিটো বিপৰীত ছাইড কৰি দিছোঁ আৰু এইফালে যাতে মিলি যায় এইটো ছাইড কৰি দিছোঁ। এনেকুৱাকৈ একদম চিম্পুল হয়, বনাবলৈ বহুতেই সহজ, আপোনালোকে বনাব পাৰিব এনেকুৱাকৈ। ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পালে চাই তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনটো আপুনি প্ৰথমতে পায়। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা ভিডিঅ'বোৰ প্ৰায় মই মোৰ চেনেলত দিয়েই থাকোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। পুনৰ আন এটি ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।